Hey guys, welcome back to my channel. মই কংকনাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কংকনা শইকীয়ালৈ আৰু আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মোৰতো বাৰু ভালেই আৰু কেনেকুৱা দেখিছে মোক নাজানো। আচলতে মই বহুত দিন আপোনালোকৰ মাজত নাই মানে বিশেষ কিছুমান ফেমিলি প্ৰব্লেমৰ কাৰণে মই মোৰ চেনেলটো বন্ধ কৰি দিছিলোঁ। বন্ধ ঠিক নহয়, মই কোনো ধৰণৰ ভিডিঅ' কৰা নাছিলোঁ আৰু কোনো ধৰণৰ ব্লগ বা যিকোনো ভিডিঅ' মই ইউটিউবত আপলোড কৰা নাছিলোঁ, কাৰণ মোৰ কিছুমান পাৰ্চনেল প্ৰব্লেম আছিলে সেইকাৰণে। আৰু এটা বিশেষ কথা, তাৰ মাজতে মোৰ আচলতে মোবাইলটো ভাগি গৈছিলে আৰু তেনে সময়তে মোৰ হাঁহিৰ বাৰ্থডেও হৈ গ'ল। মই তাৰো কোনো ধৰণৰ তাৰমানে ভিডিঅ' আপোনালোকক দিব নোৱাৰিলোঁ, তাৰ কাৰণে মোৰ খুবেই দুখ লাগি আছে আৰু ভাবিছোঁ আজিৰ পৰা আপোনালোকৰ মাজলৈ আকৌ পুনৰবাৰ আহি যাওঁ। আৰু আপোনালোকৰ বাৰু কি খবৰ মোক জনাবচোন। মই বৰ্তমান ঘৰত নাই, মই আছোঁ মাৰ ঘৰত আৰু আজি আহিছোঁ মই। হাঁহিক সকলোৱে লৈ আছে, সেইকাৰণে ভাবিলোঁ মই আপোনালোকৰ লগতে দুআষাৰ পাতি লওঁ। আৰু মাতটো মোৰ আহিছে নাই, শুনিছেনে নাই ভালদৰে নাজানো, মই কোনো ধৰণৰ মাইক এতিয়া বৰ্তমান ব্যৱহাৰ কৰা নাই সেইকাৰণে। তো বলক তেন্তে আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু বহুত দিন আপোনালোকে হাঁহিক দেখা নাই, সেইকাৰণে আজি হাঁহিক মই দেখুৱাওঁ আপোনালোকক। বলক হাঁহিক এবাৰ চাই লওঁ। আৰু সম্পূৰ্ণ এমাহৰ পিছত এজনী হাঁহি আপোনালোকৰ আগত। হাঁহি হাই কৈ দিয়া, বহুত দিনৰ মূৰত হাই কোৱা, হাই কোৱা, হাই কৈ দিয়া। এইফালে চোৱা, হাই কোৱা। তুমি কিয় মতা নাই? দুষ্ট হৈ গৈছা ন? তুমি কৈ দিয়া না, তোমাৰ বাৰ্থডে হৈ গ'ল, তোমাৰ বাৰ্থডে হৈ গ'ল বুলি কোৱা, কৈ দিয়া। এডাল নলয়, এডাল নলয়, এডাল নলয়। হাই কৈ দিয়া, হাই কৈ দিয়া, হাই হাই অঁ হাই। এতিয়া আমি বহিম অকণমান, ব'লা বহি লৈ আমি এতিয়া লাগিব হয়নে? এই আছোঁ, কৈ দিয়া হাই গাইজ, হাই গাইজ কোৱা, হাই গাইজ মই হাঁহি কোৱা। তাই উৎপাত চাওক আপোনালোকে, বহুত উৎপতীয়া হৈ গ'ল। এইবোৰ কি হাঁহি উলিয়াইছা চাওক। তুমি এনেকৈ হাঁহে ক'ব লাগে, হাই হাই। তুমি আকৌ কি কৈছা? বা বা সেয়া চাওক, আমাৰ হাঁহিয়ে খোজ কাঢ়িব পৰা হৈছে। এনেকৈ 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 হাঁহা হাঁহা পৰিবা পৰিবা শুন। সেয়া আৰু এটা কথা মই আপোনালোকক ক'ব লগা আছে। হাঁহি বাৰ্থডে যিহেতু হৈয়ে গ'ল, যোৱা 11 নৱেম্বৰ তাৰিখে তাইৰ বাৰ্থডে হৈ গ'ল আৰু আমি বাৰ্থডে চেলিব্ৰেশ্যন বহুত ধুমধামেৰে কৰিলোঁ আৰু কিন্তু দেখুৱাবলৈ নহ'ল। আচলতে সেইদিনাখনি বহুত ব্যস্ততা আছিলে। মই ভাবিছিলোঁ তথাপিও এটা ব্লগ কৰিম, কিন্তু কোনোপধ্যেই কৰা নহ'ল। আৰু মাজনী মই এনেধৰণে ব্লগ বনাবলৈ মোৰ অকণমান দিগদাৰ হয়, কাৰণ গোটেই ঘৰখনৰ কাম মই চম্ভালিবলগীয়া হৈছিলে সেইকাৰণে। আৰু তথাপিতো মই তাৰে কেইখনমান ফটো মই থৈছোঁ আপোনালোকৰ কাৰণে, আৰু মই সেইকেইখন আপোনালোকক দেখুৱাই দিম, গতিকে আপোনালোকে চাই ল'ব। আৰু এতিয়া আপোনালোকে বাৰু কি কৰি আছে জনাবচোন। আৰু জানেনে মই কিমান ক্ষীণালোঁ? সেয়া চাওকচোন, গোটেই চুলি তুলি সৰি মানে অৱস্থা নাই আৰু ক্ষীণাই গ'লোঁ বহুত। তথাপিতো হাঁহি বৰ্তমান ব্যস্ত আৰু বহুত দিন এনেদৰে ঘৰত মই থাকিবলৈও অহা নাই, বহুত দিনৰ মূৰত আহিছোঁ। আৰু সেইকাৰণে ভাবিলোঁ আজিৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ, আৰু কিয়নো আপোনালোকৰ মাজত নাথাকিলেও ভাল নালাগে, আৰু সেইকাৰণে ভাবিলোঁ ব্লগটো বনাই দিওঁ আৰু ন।
চাই থাকিব ব্লগটো আৰু সম্পূৰ্ণ ভিডিঅ'টো যদি চাই সঁচাকৈ যদি ইমান কোনো ভাল পায় প্লিজ এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো প্লিজ 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 ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব চাই থাকক গাইজ আজি এটা নেক্সট ডে আৰু মই ভাবিলোঁ আজি ব্লগটো কালি মানে যিটো কৰি থৈছিলোঁ সেইটো আজি কণ্টিনিউ কৰি দিওঁ আৰু এতিয়া হৈছে সময় 9:30 মই মাৰ ঘৰতে আছোঁ বাৰু টকাকৈ আহিছোঁ কেইদিনমান যিহেতু চাই লওক ভাল লাগিলে থাকিম আৰু বেয়া লাগিলে যামগৈ তো ৰাতিপুৱাটো বাহিৰলৈ ওলাবই নোৱাৰিলোঁ একদম মানে কুঁৱলীৰ উৎপাতত বাহিৰলৈ যাব নোৱাৰি আৰু হাঁহি শুই গ'ল সোনকালে উঠিলে আৰু কালি ৰাতিটো মোক শুবলৈ নিদিলে জানেনে চাহ তাহ খালোঁ খাই বৈ ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু তেনে চাই থাকক ভিডিঅ'টো Good morning. দুবাৰ হ'ল তোমাৰ গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং গাইজ কৈ দিয়া হাই হাই কোৱা হাই হাই সি মানে শুই উঠি আহিলে মানে তাই মুডটো অফ হৈ থাকে আৰু পটককৈ কাৰো লগতে নেহাঁহেও নেমেলেও কথাও নকয় এতিয়া সেয়া বাপেকৰ লগত উঠি আছে কোচত এপাত মোজা নাই মোজা চোৱা মোজা নাই এপাত নাই আৰু তুমি নেল পলিচ দেখুৱাই দিয়া নেল পলিচ তুমি নেল পলিচ লৈ আছা যে নতুনকৈ দেখাই দিয়া ভৰিকেইটা নেল পলিচ লৈ আছোঁ এপাত মোজা নাই মোজা পাত আঞ্জা পিন্ধা নে এপাত মোজা নিপিন্ধে জানেনে একোৱেই নিপিন্ধে চুৱেটাৰ নিপিন্ধে মোজা নিপিন্ধে টুপি নিপিন্ধে মুঠৰ ওপৰত একোৱেই নিপিন্ধে তাই চাই লওঁ এতিয়া ক'ত কেনেকৈ কি কৰোঁ আৰু ফুৰিবলৈ যোৱা কথাও আছে চাওঁ যাব পৰা হয়নে নহয় আজি যদি যাওঁ আপোনালোকক দেখুৱাম আৰু যদি নাযাওঁ এনেদৰে আৰু ভিডিঅ'টো যি কৰোঁ কি নকৰোঁ কণ্টিনিউ কৰি থাকিম আৰু চাই থাকিব আৰু ভিডিঅ'টো চাই ভাল পালে কিন্তু এটা লাইক কৰিব হেল্ল' গাইজ মই ফুৰিবলৈ গৈছিলোঁ মই ভণ্টি হাঁহিটো লৈ গ'লোঁ ওচৰতে আছে এগৰাকী খুৰী তেখেতৰ ঘৰলৈ গৈছিলোঁ মোৰ নিজৰ খুৰী হয় গ'লোঁ তাতে অকণমান সময় থাকিলোঁ ফোন কৰিবলৈ নহ'লে ভিডিঅ' কৰিবলৈ কাৰণ হাঁহিৰ উৎপাত সেইবোৰত মই বাৰু ভাবিছিলোঁ কৰিম বুলি কিন্তু নকৰিলোঁ আৰু এতিয়া আহি পালোঁহি আহি পেলাই ঘৰত ভাত খালোঁ ভাত পানী খাই কেমেৰাটো হাতত তুলি লৈছোঁ আৰু আজিৰ ভিডিঅ'টোত বিশেষ বেছি একো স্পেচিয়েল মই দেখুৱাব নোৱাৰিলোঁ বহুত দিনৰ মূৰত ভিডিঅ'টো কৰিছোঁ কেনেকৈনো কি দিম তাৰমানে একো ভাবি নাপালোঁ আচলতে সেইকাৰণে একো দিব নোৱাৰিলোঁ স্পেচিয়েল তাৰ কাৰণে আপোনালোকে বেয়া নাপাব আৰু এনেধৰণেই ভিডিঅ'টো চাব বুলি মই আশা কৰিলোঁ তো সেইটোৱেই কথা আৰু এতিয়াতো অকণমান এইখিনিতে বহিম জিৰাম খটাম তাৰপিছত আৰু চাহ তাহ খালে আপোনালোকক নিশ্চয় ক'ম কিমান সময় হ'ল বাৰু ভাবকচোন মই এনেদৰে এইখিনিতে বহি থকা প্ৰায় আধা ঘণ্টা হৈ গ'ল বহি আছোঁ হাঁহি শুই থাকিলে মোৰ কাম নাইকিয়া হ'ল সেইকাৰণে এইখিনিতে বহি আছোঁ ভাবিলোঁ বহিনো কিমান থাকোঁ কথাকে পাতি থাকোঁ আৰু ব্লগটো সামৰিবও হ'ল বিশেষ বেছি দেখুৱাব নোৱাৰিলোঁ যেতিয়া এনেইনো বলকি থাকি কি লাভ তো আজি এনেদৰেই সামৰি দিওঁ আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকৰ কাৰণে কিবা বিশেষ ৰেচিপি নাইবা অন্য কিবা স্পেচিয়েল দেখুৱাবলৈ ট্ৰাই কৰিম ভাবিছোঁ আৰু মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব এতিয়াৰ পৰা মই কণ্টিনিউৱাছলি ব্লগ কৰি যাম আৰু আপোনালোকৰ আগত নতুন নতুন কিবা দেখাব ট্ৰাই কৰিম যিকোনো কিবা মই দেখুৱামেই ভাল কিবা নহয় কিবা এটা মই আপোনালোকৰ কাৰণে প্ৰত্যেক দিনাই লৈ আহিবলৈ চেষ্টা কৰিম আৰু তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ আৰু নেক্সট ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে কিবা এটা লৈ আহিম ভাল যিটো আপোনালোকৰ কাৰণে উপযোগী হয় তো আজিলৈ বাই বাই